এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনত সম্প্ৰতি 2413টাৰো অধিক গড় আছে। সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ পৰা মে' জুন মাহলৈ গড়ৰ প্ৰজননৰ সময়। প্ৰজননৰ পাছত প্ৰায় 16 মাহ পৰ্যন্ত গৰ্ভধাৰণ কৰি পোৱালি জন্ম দিয়ে গড়ে। প্লাবিত উপত্যকাৰ জৈৱতন্ত্ৰৰ বাবে বিখ্যাত কাজিৰঙাত এতিয়া এই গড়ৰ প্ৰজননৰ সময়। কাজিৰঙাৰ গড়ৰ এই ঋতুকালীন প্ৰজননৰ বিৰল দৃশ্য এই দেশৰ কেমেৰাত আবদ্ধ। অনাবেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ কেমেৰাত এই দেশৰ পৰিৱেশন। প্ৰজননৰ সময় প্ৰায় 1.5 ঘণ্টাৰো অধিক। স্তনপায়ী প্ৰাণীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম সময়ৰ প্ৰজনন হয় গড়ৰ ক্ষেত্ৰত। কাজিৰঙাৰ এই দৃশ্যই সকলোকে মোহিত কৰি তুলিছে। এই দেশ কাজিৰঙা। এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনত সম্প্ৰতি 2413টাৰো অধিক গড় আছে। সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ পৰা মে' জুন মাহলৈ গড়ৰ প্ৰজননৰ সময়। প্ৰজননৰ পাছত প্ৰায় 16 মাহ পৰ্যন্ত গৰ্ভধাৰণ কৰি পোৱালি জন্ম দিয়ে গড়ে। প্লাবিত উপত্যকাৰ জৈৱতন্ত্ৰৰ বাবে বিখ্যাত কাজিৰঙাত এতিয়া এই গড়ৰ প্ৰজননৰ সময়। কাজিৰঙাৰ গড়ৰ এই ঋতুকালীন প্ৰজননৰ বিৰল দৃশ্য এই দেশৰ কেমেৰাত আবদ্ধ। অনাবেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ কেমেৰাত এই দেশৰ পৰিৱেশন। প্ৰজননৰ সময় প্ৰায় 1.5 ঘণ্টাৰো অধিক। স্তনপায়ী প্ৰাণীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম সময়ৰ প্ৰজনন হয় গড়ৰ ক্ষেত্ৰত। কাজিৰঙাৰ এই দৃশ্যই সকলোকে মোহিত কৰি তুলিছে। এই দেশ কাজিৰঙা।